এয়া চাওক প্ৰথমতে ৰঙা ফেচ মাৰিব লাগিব তাৰপৰা বগা ফেচ Subscribe now and press the bell icon. Never miss an update. ইয়াত 34 কেজি মাল বনি আছে এইটো হৈছে সেটিং মেন বাকি এই দুটা দেখিছে এটা হল চাইৰা 34 কেজি মালত 4 লাইন দোকানটো লগাব লাগে আৰু 5 লাইন ভিজাকো লগাব লাগে সেটিং মেনে ভিজাকো লগায় আৰু চাইৰাই দোকানটো লগায় সেটিং মেনে ভিজাকো লগাই আছে এইটো ভিজাকো বুলি নকয় পাছা এইটো বিয়া ডাঠা পাতলা পাতলা শুকানবোৰ লগাব লাগে শুকান হাঁহিছে এটা 3 ফুটি লগাব তিনি ফুটি লগাই আছে গেপ কিন্তু অকণো থাকিব নালাগিব গেপ থাকিলে গালি দিয়ে এয়া আমাৰ ভলুৱা সেটিং মেন ভলুৱাই পাছাকো লগাই আছে আৰু চাইডা কেইটাই চাওক এবাৰ 4 ফুটি লগাইছে চাওক 3খন টেবুল চলি আছে এখনত 5 পিচকে বনাব লাগে চাৰিফুটি লগাই আছে এয়া সেটিং মেনৰ খং উঠি গৈছে লগাব পৰা নাই এয়া ফাৰ্ষ্ট চাইডা লগাই দিবলগীয়া হৈছে আহি ছেকেণ্ড চাইডা এয়া সেটিং মেনৰ খং উঠিছে হোৱাইট ফেচ মাৰি আহিব এতিয়া লাল ফেচ মাৰিছে এয়া চাওক গেপ অকণো এৰিব নালাগিব বহাব কৰি দিব লাগিব এয়া চাওক প্লেট আনিবলৈ গৈছে প্লেট এখন বেছি ৱেট নহয় 50 কেজিমান হ'ব দুটা মানুহে আনিব লাগে ইয়া চাওক ইমান কষ্ট কৰি প্লেট নিব লাগে হাতে বোলে ওপৰত দাঙি পেলাই নিব লাগে এই ছেকেণ্ড টেবুল অলপ সহজেই প্লেট তলত আনিলেও হয় এতিয়া লাল ফেচ মাৰিব আৰু বগা ফেচ মাৰিব এতিয়া এইটো দেখিছে নহয় এইটো হ'ল 15তলীয়া ফেচ 15খন বোট সোমাব পাৰে এটা চাওক মাল কাটি
এই মাল কাটি পেলাই পেষ্টটোত সোমাব লাগিব লোডিঙৰ মানুহে আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব কাটিব লাগে টেবুল আৰু শ্ৰীমন্ত ভাই খং উঠি গৈছে ভলোৱা মাল বনাই হোৱা নাই এতিয়ালৈকে দুখন টেবুলৰ মাল কাটি হ'ব এতিয়া চাই থাকক এইবোৰ চাইছোঁ একো উভতি আছে এইবিলাক চাই এয়া ভলুৱাই হোৱাইট টেষ্ট মাৰিছে মাল হোৱাই নাই এতিয়ালৈকে দুখন টেবুল মাল কাটি হৈ গৈছে যুদ্ধ লাগিছে পেছৰ কাৰণে পেছ পাল্টি খাই গৈছে পাচা লগাই দিব লাগে কিন্তু পাচা লগাই দিয়া নাই পেছ পাল্টি খাই গৈছে ছেটিংমেনৰ লগত যুদ্ধ কৰিছে চাওক ফাৰ্ষ্ট চাইডে ছেটিংমেনৰ লগত যুদ্ধ কৰিছে মাল ডাউন হৈছে এইটো পেজত সোমাব লাগিব এতিয়া মালটো কাটি হোৱা নাই বৰ্তমান কাটি আছে মাল কাটি হৈ গৈছে এতিয়া মাল লোডিঙৰ মানে সোমাব এতিয়া চাই থাকক পাতি পেলাই আছে চাই থাকক পাতি পেলাই আছে এতিয়া চাওক মাল সোমাব এতিয়া এয়া আমাৰ ৰাজু ভাই এয়া আমাৰ বঙালী শ্ৰীমন্ত ভাই লোডিং কৰি আছে চাই থাকক এয়া মাল সোমাইছে চাওক এয়া আমাৰ শ্ৰীমন্ত ভাই বঙালীয়ে মাল সোমাই আছে চাই থাকক
মানুহ আহিছে আনলোডিং কৰিব চাই থাকক আধা ঘণ্টাত লোড হৈ যায় আপোনালোকে চাই প্ৰথমতে পাতিকেইডাল পেলাই ৰৈছে মাটি পেলাই আছে আগ চাইডৰ পৰা ঠেলি দিব চাই থাকক তেতিয়া আনলোডিং কৰিব ইয়াত ঠেলি দিছে চাওক ইকনৰ পৰা ঠেলি দিছে ইকনৰ পৰা পানীটো চাই আনলোডিং কৰি আছে আনলোডিং কৰি আছে এই পেনে এটা আছে চাওক এইটো 10 গলীয়া পেজ এইটোত গৰম গৰম প্লেট ওলায় গৰম গৰম বেগ আনলোডিং কৰি আছে চাওক আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই বাই